কাইলৈ ফিল্মফেয়াৰ এৱাৰ্ডৰ কাৰণে আমি যান বাহন শাখাৰ তৰফৰ পৰা কিছুমান বিশেষ ব্যৱস্থা লৈছোঁ যিসকল দৰ্শক উপভোগ কৰিবলৈ যায় বা যিসকল তাৰকা আহিছে ইয়াত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকৰ যাতে সুবিধা হয় জেনেৰেল পাব্লিকো যাতে তাৰ কাৰণে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ কাৰণে আমি কিছুমান ব্যৱস্থা কৰিছোঁ প্ৰায় 400খন পাছ অৰ্গেনাইজাৰসকলে ইছ্যু কৰিছে বিভিন্ন টিকেট হোল্ডাৰ্ছক সেই 400 পাছৰ বিভিন্ন পাৰ্কিং ব্যৱস্থা কৰা হৈছে ষ্টেডিয়ামৰ ভিতৰতে তেওঁলোকক নিৰ্দিষ্ট কাৰ পাছ দিয়া হৈছে আৰু সেই কাৰ পাছ অনুসৰি তেওঁলোকক ষ্টেডিয়ামৰ ভিতৰত সোমাব দিয়া হ'ব কাৰ পাছ নথকা কোনো গাড়ীকে ষ্টেডিয়ামৰ ভিতৰত যাব দিয়া নহয় আৰু প্ৰায় দৰ্শকৰ প্ৰায় সকলো গাড়ীয়ে মেইন ৰংমন পইণ্ট হয় মেইন যোনখন ওৱান গেট বুলি কওঁ গেট নম্বৰ 1 গেট নম্বৰ 1 ষ্টেডিয়ামত প্ৰৱেশ কৰিব বাকী যিখন দৰ্শক আছে কাৰণ আমাক যিটো ফিগাৰ দিছে এতিয়ালৈকে প্ৰায় 7,200 দৰ্শক সেই অনুষ্ঠানত উপভোগ কৰিবলৈ আহিব গতিকে আমি অনুমান কৰিছোঁ প্ৰায় 1,500ৰ পৰা 2,000 LMV আৰু প্ৰায় 200-300 বাইকছ হয়তো দৰ্শকসকলে লৈ যাব গতিকে এই গোটেইখিনিৰ কাৰণে আমি কিছুমান প্ৰাইভেট পাৰ্কিং আছে যিখিনি নালাপাৰা বেহাৰবাৰী অঞ্চলত ইতিমধ্যে আমি যোগাযোগ কৰিছোঁ প্ৰাইভেট পাৰ্কিং কেইখন আমি লৈছোঁ দৰ্শকসকলে গেট নম্বৰ 1 ৰংমন পইণ্টত আহি ৰংমন পইণ্টত তাত নামিব পাৰিব নামি ছাৰ্ভিচ লেন্স দি আমি এই নিৰ্দিষ্ট পাৰ্কিংসমূহলৈ আমাৰ ট্ৰেফিক মানুহ থাকিব তেওঁলোকে সহায় কৰি দিব তাত গৈ সকলোৱে পাৰ্কিং কৰিব পাৰিব যিখিনি গাড়ী লখৰা ফালৰ পৰা আহে সেই গাড়ীখিনি আমি ছাৰ্ভিচ লেনত সোমাই আমি বেহৰবাৰীৰ ফাললৈ পঠাই দিম আৰু সেইফালৰ পাৰ্কিঙত আমি পাৰ্কিং কৰাম আৰু ঠিক তেনেকৈ খানাপাৰাৰ ফালৰ পৰা অহা গাড়ীখিনি আমি ছাৰ্ভিচ লেনত সোমাই ৰংমন পইণ্টত মানুহখিনিক নমাৰ সুবিধা কৰি দি আমি লখৰাৰ ফাললৈ আমি আগবঢ়াই পঠাই দিম আমি আশা ৰাখিছোঁ আৰু ইতিমধ্যে অৰ্গেনাইজাৰসকলে সকলো দৰ্শকক তেওঁলোকৰ টিকেটত উল্লেখ কৰিছে যে ইয়াত যথেষ্ট যিহেতু ভিৰ হ'ব বুলি আমি ভাবিছোঁ অনুৰোধ জনাওঁ সকলো দৰ্শককে যাতে তেওঁলোকে নিৰ্দিষ্ট সময়ৰ যথেষ্ট আগতে আহে যে যদি কোনোবা ছেল্ফ ড্ৰাইভেন কাৰ লৈ আহে নিজে গাড়ী চলাই আহে আৰু তেওঁলোকৰ ষ্টেডিয়াম এণ্ট্ৰি কাৰ পাছ নাথাকে তেতিয়ালৈকে হয়তো তেওঁলোকে অলপ দূৰত গৈ পাৰ্কিং কৰিব লগা হ'ব পাৰে যোনজনে গাড়ী চলাই আহিছে তেখেতে বাকী দৰ্শকসকলক গেটৰ সন্মুখত নমাই দি তেওঁ গাড়ীখন লৈ গৈ নিৰ্দিষ্ট স্থান পাৰ্কিং কৰি তেওঁ সেইখিনি খোজকাঢ়ি আহিব লাগিব আমি 27টা প্ৰাইভেট পাৰ্কিং আমি ইতিমধ্যে যোগাযোগ কৰি আমি লৈছোঁ 27টা আৰু আমি ফাৰ্ষ্ট কাম ফাৰ্ষ্ট ছাৰ্ভ যোনসকল দৰ্শক আগতে আহে তেওঁলোকে ষ্টেডিয়ামৰ একদম ওচৰৰ যিকেইটা পাৰ্কিং আছে সেইকেইটা পাৰ্কিঙত তেওঁলোকে পাৰ্কিং কৰিব সুবিধা পাব গতিকে এটা পাৰ্কিং ফুল হৈ যোৱাৰ লগে লগে আমি তাৰ নেক্সট পাৰ্কিঙলৈ গাড়ীবোৰ ডাইভাৰ্ট কৰিম গতিকে যিসকল দৰ্শক সোনকালে আহিব তেওঁলোকে ষ্টেডিয়ামৰ ওচৰৰ আটাইতকৈ ওচৰৰ যিকেইটা প্ৰাইভেট পাৰ্কিং তাত তেওঁলোকৰ কাৰ পাছ নাথাকিলেও পাৰ্কিং কৰিবলৈ সুবিধা পাব সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে দৰ্শকসকল যাতে নিজস্ব টাইমৰ সোনকালে যিটো টাইম ধৰি দিয়া হৈছে তাৰ ভিতৰত যাতে আহে তেতিয়া আমাৰ তেওঁলোকে কোনো অসুবিধা নাপায় দৰ্শকসকলে প্ৰাইভেট পাৰ্কিঙৰ কাৰণে কোনো চাৰ্জ দিব নালাগে ইতিমধ্যে অৰ্গেনাইজাৰ্ছসকলে আমাৰ লগত কথা পাতি ইতিমধ্যে প্ৰাইভেট পাৰ্কিংখিনি ৰেণ্ট কৰিছে গতিকে দৰ্শকসকলে কোনো ধৰণৰ তাৰ কাৰণে পাৰ্কিং ফিজ দিব নালাগে আমি বিশেষকৈ আমি অনুৰোধ জনাম যাতে তেওঁলোকে যদি নেশ্যনেল হাইৱে হৈ খানাপাৰা হৈ কইনাধৰা হৈ আপোনাৰ নেশ্যনেল হাইৱে 37 কৰি ডাইৰেক্টলি তেওঁলোকে এপ্ৰ'চ কৰিব পাৰিব সেই গোটেই ৰাস্তাটো আমি চেষ্টা কৰিম যাতে আমি ট্ৰেফিক কনজেশ্যন ফ্ৰী কৰি ৰাখিব পাৰোঁ আৰু দৰ্শকসকলে সেইফালে যাব সুবিধা পাব ঠিক তেনে জালুকবাৰীৰ ফালৰ পৰা অহা মানুহে মালিগাঁও আদিৰ মানুহখিনি যদি আপোনাৰ নেশ্যনেল হাইৱে ব্যৱহাৰ কৰে জালুকবাৰীৰ পৰা বাওঁফালে টাৰ্ণিং লৈ তেতিয়াও যাব সুবিধা পাব আৰু আমি চেষ্টা কৰিম যাতে AK আজাদ ৰোড যোনটো আপোনাৰ লাল গণেশ হৈ যোনটো ৰাস্তা লখৰাত ওলাইছে সেইটো আমি কনজেশ্যন ফ্ৰী ট্ৰেফিক কনজেশ্যন ফ্ৰী কৰি ৰাখিব চেষ্টা কৰিম কিন্তু আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যদি হাইৱে দুটা ব্যৱহাৰ কৰি দৰ্শকসকলে এপ্ৰ'চ কৰে তেতিয়াহ'লে হয়তো তেওঁলোকে বেছি সুবিধা পাব কোনো দৰ্শককে গেট নম্বৰ 2 তাৰমানে ষ্টেডিয়ামৰ বেক ছাইডৰ গেট দি সেইটো প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব তেওঁলোকৰ কাৰ পাছত বা তেওঁলোকৰ টিকেট পাছত সেইটো ক্লিয়াৰলি লিখা আছে সেইটো নিৰ্দিষ্ট কিছুমান VIPৰ কাৰণে সেই গেটখন ৰখা হৈছে আৰু ইমাৰ্জেঞ্চি এভাকুৱেশ্যন আদিৰ কাৰণে হয়তো সেই গেটখন আমি ব্যৱহাৰ কৰিম সকলো দৰ্শকৰ কাৰণে গেট নম্বৰ 1ৰ ৰংমন পইণ্ট হৈ ষ্টেডিয়ামত প্ৰৱেশ কৰিব আমাৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ